নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইযোৰমান কিডছ মেখেলা চাদৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কেইবাটাও কালাৰত আছে এই কাপোৰ কেইযোৰ আৰু ডিজাইনসমূহো বেলেগ বেলেগ, গতিকে আপোনালোকে কাপোৰ কেইযোৰ চাব পাৰে। প্ৰত্যেকটো ডিজাইনেই বেলেগ বেলেগ হয় আৰু আপোনালোকক স্ক্ৰীনত এই ভিডিঅ'টোৰ শেষলৈ হোৱাটছআপ নাম্বাৰটো দি দিছোঁ। গতিকে আপোনালোকে যদি অৰ্ডাৰ কৰিম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰটোতে হোৱাটছআপ কৰি আপোনালোকে আপোনালোকৰ নিজৰ এড্ৰেছত কাপোৰ কেইযোৰ অৰ্ডাৰ কৰিব পাৰিব। গতিকে আপোনালোকৰ যদি পচন্দৰ হয় কোনোবা এটা ডিজাইন তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দি দিয়া ভিডিঅ'টোৰ শেষলৈ স্ক্ৰীনত দি দিয়া হোৱাটছআপ নাম্বাৰটোতে হোৱাটছআপ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে নিজৰ এড্ৰেছত অৰ্ডাৰ কৰিব পাৰিব। কাপোৰ কেইযোৰ কিডছৰ কাৰণে বিহুৰ বাবে ৰেডি কৰি থোৱা হৈছে। যিকোনো এটা ডিজাইন আপোনালোকে অৰ্ডাৰ দিব পাৰে। গতিকে আহক প্ৰথমে চাই লওঁ প্ৰত্যেকটো ডিজাইনেই সম্পূৰ্ণ বেলেগ বেলেগ হয়, প্ৰত্যেকটো অকণমান হ'লেও ডিফাৰেঞ্চ আছে। গতিকে আপোনালোকে চাই লওক ডিজাইনসমূহ, কোনটো ডিজাইনে আপোনালোকৰ ভাল লাগে সেইটো ডিজাইনে আপোনালোকৰ বিহুৰ বাবে অৰ্ডাৰ কৰিব পাৰিব। কিন্তু অৰ্ডাৰসমূহ অলপ আগতীয়াকৈ কৰিব লাগিব। গতিকে আহকচোন চাই লওঁ।